নমস্কাৰ পুনৰ আকৌ এটি গীত আমি ৰাইজৰ আগলৈ উলিয়াব বিচাৰিছোঁ। মামাই বৰ ধুনীয়া গান এটা লিখিছে, সুৰটো বৰ ধুনীয়া হৈছে আৰু মচুমদাই মিউজিক কৰিছে। মিউজিক মানে আমাৰ মচুমদাই এতিয়া ইমান ধুনীয়া কৰিছে মানে আমি আৰু মানে হেৰি হৈ গৈছোঁ আৰু মানে আপ্লুত হৈ গৈছোঁ। গায়ো ভাল লাগিছে গানটো। এতিয়া আমাৰ মচুমদাই কিবা এটা কওক। নমস্কাৰ, পুনৰ আপোনালোকৰ মাজলৈ আৰু এটি গীত এটা উলিয়াই দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। বিষ্ণুদাই লিখা মানে খুব সুন্দৰ হৈছে বুলি ভাবিছোঁ। মানে গীতটো মানে গীতৰ কথা আৰু সুৰটো ভাল লাগিছে, সেইকাৰণে অলপ পুৰণি লেখীয়া লাগিছে, কিন্তু পৌৰাণিক হ'লেও মানে গীতটোৰ যিটো মেলডি আছে, অল্ড ইজ গ'ল্ড বুলি কথা এষাৰ আছে নহয় আগতে। মানে পুৰণা গীতবোৰ শুনিলে পুৰণা সুৰো ভাল লাগে তেনেধৰণে। তাকে বিষ্ণুদাই লিখি আনিলে আৰু আমাৰ বিতুপনে কণ্ঠদান কৰিছে, ভাল লাগিছে। বাকী কিপ ইট আপ, আপোনালোকে সকলোকে লাইক আৰু শ্বেয়াৰ কৰিব, সকলোৱে চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব আমাক। ধন্যবাদ। ধন্যবাদ মচুমদা। মানে মই ক'বলৈ থাকিলে মচুমদাই কৈছে আৰু মানে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিলে ভাল হ'ব। আৰু যিটো চেনেলত আমাৰ হেৰি এইটো আমি যিটো মানে এইটো কি বুলি কয় মচুমদা, এইটো আমি গানটো আপলোড কৰিম, সেইটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে আমাৰ বিষ্ণুদা মামাই ক'ব। এতিয়া মামাক এতিয়া ভালকৈ ক'বলৈ কৈছোঁ। মামাই কওক। নমস্কাৰ, এটি গীত লৈ আহিছোঁ আৰু জীৱনৰ সময়ৰ ফাকে ফাকে কিবা এটা লিখিছোঁ আৰু তাকে আপোনালোকে কৰ্মব্যস্ততাৰ মাজেদি তাকে আপোনালোকে চাই জনাব আৰু আপোনালোকৰ আশা কেনেকুৱা পাইছে। বৰ বিশেষ নকওঁ, বাকী মৌচুমে আমাৰ সংগীতত সহযোগ কৰিছে আৰু কণ্ঠতে এয়া বিতুপন আছেই, মোৰ ভাগিন হয় আৰু এয়া মোৰ জোৱায়ে হয়। এইজন আমাৰ জোৱাই। নমস্কাৰ, জোৱাই চব ঘৰৰ মানুহ লগ খাই মিউজিক কৰি আছোঁ। হ'ব বাৰু। আৰু হেৰি আৰু শ্ৰেয়া ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ ডেছক্ৰিপশ্যনতে এই গানটোৰ লিংকটো থাকিব। আপোনালোকে এইটো ক্লিক কৰি শ্বেয়াৰ কৰি দিব। গানটো ধুনীয়াকৈ শুনিব আৰু শুনিব বুলি আশা কৰিলোঁ। ধন্যবাদ। গানটো অকণমান শুনক। অঁ দেউতাই কৈ দিয়ক কিবা এটা, গানটো শুনিব বুলি কৈ দিয়ক, চাব বুলি কৈ দিয়ক। গানটো চাব বুলি কৈ দিয়ক। অঁ গানটো চাব। আমাৰ দেউতাই ৰেকৰ্ডিং চাই আছে। আমাৰ দেউতাই অলপ জানে গান চান গাব, অলপ মোক শিকাই আছে বাৰু কি কি হৈছে। আমি সকলোৱে ইণ্টাৰেষ্ট থকা মানুহ, সেইটোৱে আছে। ঘৰতে বহি কিবা এটা কৰি আছোঁ, অকণমান মানে সময়টো অতিবাহিত কৰিছোঁ আৰু কিবা এটা কৰাৰ চেষ্টা কৰি আছোঁ। আমাৰ বিতুপনক উৎসাহিত কৰিব, নতুন গায়ক আৰু নৱপ্ৰজন্ম অকণমান উৎসাহিত কৰিব, লাইক শ্বেয়াৰ কৰিব। আমাৰ যিজনে লিখিছে আমাতকৈ অকণমান ডাঙৰ, যদিও তেখেত মানে কৰ্মব্যস্ততাৰ মাজতো তেখেতে মানে গীতৰ কথা লিখে, সুৰ লিখে, তেওঁৰ যিটো প্ৰচেষ্টা কৰি থাকে, আপোনালোকে অকণমান উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। ভাল লাগিব শুনিব। আপোনালোকে যদি ভাল পাইছে বেয়া পাইছে আপোনালোকে কমেণ্ট এটা কৰি আমাৰ জনাব আৰু ইউটিউব চেনেলটো আগবঢ়াই নিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ।